ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ আকৌ এটা মোৰ অতি সাধাৰণ ঘৰুৱা মানে শাক পাতৰ এখন আঞ্জা বনাই দেখুৱাম। প্লিজ আপোনালোকে চাবচোন কেনেকুৱানো লাগে। এয়া প্ৰথমতে মই এমক পানী গৰম দিছোঁ। এয়া মগেৰে এমক পানী দিলোঁ। এয়া কেৰাহীত দিলোঁ আৰু ইয়াতে জোলতে এয়া নিমখ দিলোঁ এচামুচ। ফ্ৰেণ্ডছ, এয়া নিমখ দিলোঁ। এয়া অকণমান হালধি গুড়া দিলোঁ। গোটেই বগা হৈ থাকিলেও ভাল নালাগে ফ্ৰেণ্ডছ। তাৰপিছতে মই ইয়াতে সম্পূৰ্ণ বইল, ইয়াত তেনেকৈ বিশেষ তেল মছলা একো নাই। তাৰপিছতে ফ্ৰেণ্ডছ এয়া দিলোঁ মই আদা নহৰুৰ পেষ্ট দিলোঁ। তাৰপিছতে ফ্ৰেণ্ডছ এয়া মোৰ হৈছে ঢেকীয়া শাক, এয়া কেঁচা জলকীয়া, এয়া বিলাহী, এয়া নৰসিংহৰ পাত, এয়া হ'ল আলু, এয়া হ'ল নগা ধনিয়া পাত বা মান ধনিয়া, এয়া ডাঙৰ মাছ শ'ল মাছৰ 4 পিচ লৈছোঁ। ইয়াৰে আজি বইল তৰকাৰীখন কেনেকৈ বনাওঁ ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাম। এয়া চাওকচোন, এয়া পানী উতলিছে। ইয়াত আদা নহৰুৰ পেষ্ট দিলোঁ, নিমখ দিলোঁ আৰু অকণমান হালধি দিলোঁ। এতিয়া ফ্ৰেণ্ডছ এয়া মই আলু কেইডোখৰ পেলাই দিম। ইয়াত আলু সিজিবলৈ দিলোঁ। আলুৰ লগতে এয়া মাছ কিছু নভজাকৈ মই ইয়াৰ ওপৰত পেলাই দিলোঁ। ইয়াত ধুনীয়াকৈ পেলাই দিলোঁ। যেতিয়া আলু সিজিব বা আলুখিনিৰ লগতে এয়া মই কেঁচা জলকীয়াও দিলোঁ। কেঁচা জলকীয়া অকণমান দি দিলোঁ কেইটামান। ফ্ৰেণ্ডছ, এই যেতিয়া এইখিনি ভালকৈ উতলিব, আলুকেইডোখৰ সিজিব, তেতিয়া আলুকেইডোখৰ সিজাৰ পিছতে ফ্ৰেণ্ডছ মই ইয়াত ঢেকীয়া শাক দিম। ঢেকীয়া শাক দিয়াৰ পিছতে এয়া মই নৰসিংহৰ পাত দিম। তাৰপিছতে এয়া দিম মই বিলাহী। এইখিনি ধুনীয়াকৈ সিজাৰ পিছত ফ্ৰেণ্ডছ অকণমান সৰিয়হ ভাল মিঠাতেল ইয়াত মই অকণমান ওপৰত ছটিয়াই দিম। দি নগা ধনিয়াৰ পাত বা মান ধনিয়াৰ পাতখিলাও তাত ছটিয়াই এয়া আলু সিজিলে গতিকে মই ইয়াতে ঢেকীয়া শাকখিনি পেলাই দিম। এয়া ঢেকীয়া শাক ইয়াতে দিলোঁ। ঢেকীয়া শাক দিলোঁ ওপৰত আৰু জুই অকণমান কমাই দিম। তাৰপিছতে ফ্ৰেণ্ডছ এয়া নৰসিংহৰ পাত দিলোঁ। এয়া ওপৰত নৰসিংহৰ পাত দিলোঁ আৰু লগতে ফ্ৰেণ্ডছ এয়া বিলাহীসমূহ দি দিলোঁ। দি অকণমান ওলট পালটকৈ দি পালটকৈ দিম। এনেধৰণে যেনেকৈ ওলট পালট কৰি দি ধুনীয়াকৈ এতিয়া পালট কৰি ধুনীয়াকৈ এনেকৈ সিজিবলৈ দিম অকণমান কম জুইত। তাৰপিছত সিজাৰ পিছত মোৰ বইল আঞ্জাখন হৈ গ'ল। এয়া মাছ, বিলাহী, আলু, কেঁচা জলকীয়া, নৰসিংহ আৰু ঢেকীয়াৰে বনোৱা বইল আঞ্জাখন খাবলৈ বহুত সোৱাদ হয়, বহুত হেল্থি হয়। তো ফ্ৰেণ্ডছ আপোনালোকে বনাই খাই চাবচোন, কিয়নো মোৰ কিন্তু ঢেকীয়া শাকৰ প্ৰতি বৰ দুৰ্বল দেই। সেয়েহে ঘৰৰ বাউণ্ডাৰী ৱালৰ ওচৰতে ধুনীয়াকৈ লহপহকৈ অহা ঢেকীয়া শাককেইটা আনি এই